সাপটগ্রাম চহৰক মহকুমালৈ উন্নীতকৰণৰ দাবীৰে সাপটগ্ৰামত গঠন কৰা হৈছে সাপটগ্ৰাম মহকুমা দাবী সমিতি। বৰ্তমানৰ বিলাসীপাৰা মহকুমাক জিলালৈ ৰূপান্তৰৰ কৰা দাবী উত্থাপন হোৱাৰ লগে লগেই সাপটগ্ৰাম অঞ্চলৰ ৰাইজে সাপটগ্ৰামক মহকুমালৈ উন্নীতকৰণৰ দাবীৰে গঠন কৰে এই সমিতি। 1955 চনতেও নগৰ সমিতি গঠন হোৱা চহৰখন আজিৰ তাৰিখতো সৰ্বতোপ্ৰকাৰে অৱহেলিত হোৱাৰ বাবে জনোৱা হৈছে এই বিশেষ দাবী। একবিংশ শতিকাত সৰ্বতোপ্ৰকাৰে পিছ পৰি থকা এই ঠাইখনৰ উন্নতিৰ কথা চিন্তা কৰি চহৰখনক মহকুমালৈ উন্নীত কৰাৰ দাবী জনোৱা হৈছে বুলি জানিবলৈ দিয়ে সদ্য গঠিত দাবী সমিতিখনৰ সভাপতি সমৰকান্তি পৈতে। আমি বিলাসীপাৰা সাব ডিভিজনত ডিমাণ্ড তেওঁলোকে ডিষ্ট্ৰিক্টত ডিমাণ্ড দি আছে, এতিয়াৰ বিলাসীপাৰা সাব ডিভিজন। সেই সংগতি ৰাখি তাৰে প্ৰতি আমি আমাৰ সাপটগ্ৰামৰ পৰা আমি সাপটগ্ৰাম সাব ডিভিজনৰ বাবে আমি চৰকাৰৰ ওচৰত আবেদন ৰাখিম বা জোৰ দাবী ৰাখিম, কিয়নো সাপটগ্ৰাম বহু ক্ষেত্ৰত আমি বহুদিনৰ পৰা অৱহেলিত আৰু এটা সাব ডিভিজন হ'লে যি চৰকাৰী প্ৰশাসনীয় বিভাগৰ পৰা বা চৰকাৰীভাৱে যি ডেভেলপমেণ্টৰ ৱাৰ্কটো হয় তাৰ ভাগিদাৰ আমি হ'বলৈ এটা সুযোগ পাম। সেইকাৰণে আমি ভাবিছোঁ যে আমাৰ এই ডিমাণ্ডখিনি আমি সজৰে আমাৰ চৰকাৰৰ ওচৰত এই দাবীটো পেছ কৰিব লাগে, যাতে বিলাসীপাৰা ডিষ্ট্ৰিক্ট হোৱাৰ লগে লগে আমাৰ সাপটগ্ৰামৰ সাব ডিভিজনৰ ডিমাণ্ডটো গ্ৰাহ্য হয়। ইপিনে একেটা প্ৰসংগত প্ৰফেসৰ মহিবুল হক চৌধুৰী কি ক'লে সেয়া আপোনালোকক দেখুৱাই লৈছোঁ। আমাৰ যিটো আজি মিটিং হ'ল, সেই মিটিঙৰ মূল উদ্দেশ্য আছিল যে আমি সাব ডিভিজন ডিমাণ্ড কৰিম, সাপটগ্ৰামত এটা সাব ডিভিজন হ'ব লাগে। আমি ইতিমধ্যে গম পাইছোঁ যে বিলাসীপাৰা ডিষ্ট্ৰিক্ট ডিমাণ্ড কমিটিয়ে ইতিমধ্যে তেওঁলোকৰ দাবী উত্থাপন কৰিছে আৰু সেই দাবী ইতিমধ্যে এছেম্বলিতো সেইটো ডিছকাশ্যন হৈছে। আৰু সেই পৰিপ্ৰেক্ষিতত আমি সাপটগ্ৰামবাসী ৰাইজ, যিটো সাপটগ্ৰাম টাউন যিটো আছে এইটো বহুত পুৰণি টাউন, 1955ত ইয়াত টাউন হিচাপে এষ্টাব্লিছ হৈছে। বিলাসীপাৰা পশ্চিম সমষ্টিত একমাত্ৰ চহৰ, ইয়াত কিন্তু কোনো আন্তঃগাঁথনিক ডেভেলপমেণ্ট বা চৰকাৰী অফিচ আদালতৰ কোনো স্থাপনো ইয়াত আজিলৈকে হোৱা নাই। গতিকে আমাৰ দাবী থাকিব যে যদি বিলাসীপাৰা ডিষ্ট্ৰিক্ট লৈ উন্নতি হয় বা উন্নতিকৰণ কৰা হয়, তেতিয়াহ'লে সাপটগ্ৰামত এটা সাব ডিভিজন বনাব লাগে আৰু সাপটগ্ৰামৰ ৰাইজক এই চৰকাৰী সুবিধাবোৰ প্ৰদান কৰিব লাগে। কাৰণ সাব ডিভিজন হোৱাৰ কাৰণে যিবিলাক ক্ৰাইটেৰিয়াৰ দৰকাৰ, যিবিলাক জনসংখ্যাৰ দৰকাৰ, যিখিনি আন্তঃগাঁথনিৰ দৰকাৰ কম বেছি পৰিমাণে সাপটগ্ৰামৰ আছে। গতিকে আমি ৰাইজে আমি দাবী উত্থাপন কৰিম যে আমাৰ ইয়াত সাপটগ্ৰাম সাব ডিভিজন স্থাপন কৰিব লাগে। এইখিনিয়ে আমাৰ আজিৰ মিটিঙৰ মূল উদ্দেশ্য। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰক, যদি ইউটিউবত চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰক। চাই থাকক মেডিক্স ইণ্ডিয়া। ধন্যবাদ।